নমস্কাৰ, মই ধৰিত্ৰী সাজপাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এচি কটন, নুনি কটন আৰু অলপ পলিপাটৰ কাপোৰ আছে, আপোনালোকক দেখুৱাই যাম। আৰু মোৰ পেজটো আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যদি মোৰ কাপোৰবিলাক সঠিক মূল্যত আপোনালোকে লাভ কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ পৰিয়াল, আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। আহকচোন এতিয়া কাপোৰবিলাক দেখাই যাওঁ, আপোনালোকে চাই যাওক। এতিয়া লৈ আহিছোঁ এচি কটন কাপোৰ। এইযোৰ হৈছে আপোনাৰ পেৰট কালাৰত আছে, বহুত ধুনীয়া হয় কাপোৰযোৰ। চাওক, এইটো হৈছে আচল, বুটাবোৰো ঘনকৈ আছে। কালাৰটো হয়তো বেছি লাইটকৈ আহিছে। এখন চাদৰ আৰু ইয়াৰ মেখেলাখন দেখুৱাইছোঁ। এইখন হৈছে মেখেলা, আৰু এইটো হৈছে ব্লাউজ পিচ। এইটো ব্লাউজ পিচ হ'ব, চিম্পল হ'ব। তাৰপিছত ছাইড পটিকেইটা হৈছে এইকেইটা ছাইড পটি। কাপোৰটো বহুত ধুনীয়া হয়, এচি কটন হয়, গৰম, সেইবাবে এচি কটন লৈ আহিছোঁ। গৰমত পিন্ধিবলৈ খুবেই ভাল, গৰমত পিন্ধিবলৈ এইকেইটা ছাইড পটি হ'ব। ইয়াৰ মূল্য মাত্ৰ 1190 টকা। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনশ্বট লৈ মোৰ নাম্বাৰ 9706017088, তাত আপোনালোকে প্ৰেৰণ কৰিব পাৰিব হোৱাটছআপ যোগে। আৰু এযোৰ লৈ আহিছোঁ। এইযোৰ হৈছে মেৰুন কালাৰত আছে, খুবেই ধুনীয়া হয় কাপোৰযোৰ। এচি কটন কাপোৰ বহুত ধুনীয়া হয়, চাওকচোন। এখন চাদৰ আৰু মেখেলাখন হৈছে এখন মেখেলা হ'ব। ইয়াৰ আপোনাৰ ব্লাউজ পিচটো চিম্পল হয়, এইটো ব্লাউজ পিচ হয়। আৰু এইকেইটা পটি, ছাইড পটি, এইকেইটা ব্লাউজৰ লগত পটি আছে। কাপোৰযোৰ যদি পচন্দ হৈছে স্ক্ৰীনশ্বট লৈ মোৰ নম্বৰত প্ৰেৰণ কৰিব। আৰু এযোৰ লৈ আহিছোঁ বটল গ্ৰীণত। এযোৰ কালাৰটো অলপ বেছি লাইট আহিছে। এযোৰ পচন্দ হ'লে চাওক, গুণাৰ কাম কৰা আছে, বহুত ধুনীয়া হয় কাপোৰযোৰ দেখিবলৈ। অলপ ফটোত লাইট দেখিছে, বহুত ধুনীয়া হয় কাপোৰযোৰ। এখন হৈছে মেখেলা, হ'ব, এখন মেখেলা। আৰু ইয়াৰ ছাইড পটিকেইটা হৈছে এইকেইটা ছাইড পটি, আৰু এইটো হৈছে ব্লাউজ পিচ। যদি পচন্দ হৈছে আপোনালোকৰ স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছএপত প্ৰেৰণ কৰিব। এযোৰ আপোনাৰ মচুৰ কালাৰত আছে, কালাৰটো খুবেই ধুনীয়া হয়। ইয়াত আপোনাৰ সূতাৰ কাম কৰা আছে, চাওক, সৰু বুটা, তাৰপিছত মাত্ৰ ডাঙৰ বুটা, ৰাণী কালাৰৰ ব্লেকত আছে, তাৰপিছত সৰু বুটা দিছে, তাৰপিছত আকৌ ডাঙৰ বুটা, মাজত চাদৰখন তেনেদৰে আছে, চাওকচোন। এইটো আচল। মেখেলাখন এখন মেখেলা হ'ব, ইয়াৰ ব্লাউজ পিচটো চিম্পল হ'ব, হয়। আৰু এইকেইটা ছাইড পটি। চব কাপোৰটো দেখিছে, বহুত ধুনীয়া হয়।
যদি পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব, মোক প্ৰেৰণ কৰিব। আৰু এযোৰ লৈ আহিছোঁ এচি কটন কাপোৰ, আপোনাৰ বগা। এয়া চাওক, অকল ইয়াত গুণাৰ কাম কৰা হৈছে, বহুত ধুনীয়া লাগিছে। চাওক, অকল গুণাৰে কাম কৰা হৈছে। ইয়াত সৰু বুটা, তাৰপিছত ডাঙৰ বুটা, বহুত ধুনীয়া হয়। আৰু এইখন হৈছে মেখেলা। চাওক, মেখেলাখন ইমান ধুনীয়া। চাওক, মেখেলা হয় এখন। আৰু চাইড পটি কেইটাও ধুনীয়া হয়। চাইড পটি কেইটা, এইকেইটাৰ ব্লাউজ পিচটো চিম্পল থাকিব। ইয়াৰ মূল্য মাত্ৰ 1190 টকা। আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব, লৈ মোক প্ৰেৰণ কৰিব। আৰু এযোৰ এচি কটন কাপোৰ দেখুৱাইছোঁ আপোনালোকক। এইযোৰ চাওক, এইযোৰ হৈছে ৰঙা, ৰেড কালাৰত আছে, অকল গুণাৰ কাম আছে। ইয়াত ৰেড কালাৰত আছে, অকল গুণাৰ কাম আছে। আৰু এইখন হৈছে মেখেলা। এখন মেখেলা হ'ব, ৰেড কালাৰ হয়। আৰু এইকেইটা হৈছে চাইড পটি। চাইড পটি কেইটা চাওক, দেখিছে? ভালদৰে চাব, গুণাৰ কাম কৰা হৈছে। তাৰপিছত ব্লাউজ পিচটো চিম্পল থাকিব। মাত্ৰ ইয়াৰ মূল্য হৈছে মাত্ৰ 1190 টকা। আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব আৰু মোলৈ প্ৰেৰণ কৰিব। এতিয়া আহিছোঁ অলপ নুনি কটন লৈ। নুনি কটন, পিয়'ৰ হেণ্ডমেড নুনি কটন। পিয়'ৰ হেণ্ডমেড নুনি কটন। আপোনালোকে চাব, এইটো কালাৰটো চাওক, বহুত ধুনীয়া কালাৰ হয়। ধুনীয়া কালাৰ। ইয়াত চাওক, ইয়াত কি ৱৰ্ক কৰা হৈছে। নেভি ব্লু গুণাৰ ৱৰ্ক কৰা হৈছে। এইটো হৈছে আঁচল। কাপোৰযোৰ বহুত ধুনীয়া হয়। চাওক, বহুত ধুনীয়া হয়। পিয়'ৰ হেণ্ডমেড নুনি কটন, গৰমত পিন্ধিবলৈ খুবেই ভাল। বহুত ধুনীয়া হয় কাপোৰযোৰ। তাৰপিছত এইখন হৈছে মেখেলা। এইখন মেখেলা হয়। মেখেলাখনত দেখিছেনে, তলত সৰু গুণাৰো ইয়াত মিনা কৰা হৈছে নেভি ব্লু দি। তাৰপিছত আপোনাৰ বুটাকেইটা খুব ওপৰলৈকে আছে। মেখেলাখনৰ বুটাকেইটা ওপৰলৈ হ'ব। এয়া মেখেলাখন। তাৰপিছত ইয়াৰ চাইড পটি কেইটা চাওকচোন। চাইড পটি কেইটাও বহুত ধুনীয়া। ইয়াৰ ব্লাউজ পিচটো চিম্পল হয় আৰু তাত মাত্ৰ দুটা এনেকৈ বুটা থাকিব। হাতৰ ওচৰত আপোনালোকে দিব পাৰিব। এই দুখন হাতৰ দুটা এনেকৈ বুটা থাকিব। ইয়াত বুটাকেইটা এয়া যিটো ব্লাউজ পিচ হয়, যথেষ্ট বহল, আহল বহল হয় আৰু ধুনীয়া হয়। যদি আপোনালোকৰ পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব আৰু মোলৈ প্ৰেৰণ কৰিব। চাওক, আৰু ইয়াৰ মূল্য হৈছে 2350 টকা। পিয়'ৰ হেণ্ডমেড নুনি কটন। চাওক, বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু এযোৰ লৈ আহিছোঁ। এইযোৰ আপোনাৰ বটল গ্ৰীণত হ'ব। বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু ফুলটো অলপ আনকমন হয়। এইখন হৈছে চাদৰ। এখন চাদৰ হয়। সকলোৱে পিন্ধিব পাৰিব। দীঘল, আহল বহল, ধুনীয়া হয় চাদৰখন। দেখিছেনে, ফুলটো অলপ আনকমন হয়। দেখিছেনে, ফুলটো খুব ধুনীয়া হয়, বেলেগ অলপ। আৰু ইয়াত ৰেড আৰু চিলভাৰ গুণা দি কাম কৰা হৈছে। ধুনীয়া হয় কাপোৰযোৰ। আৰু ইয়াৰ হৈছে, এইখন হৈছে মেখেলা। এইখন মেখেলা, বুটাকেইটা ওপৰলৈকে আছে। এইখন মেখেলা। আৰু ইয়াৰ চাইড পটি কেইটা হৈছে চিলভাৰ ৱৰ্ক দি কাম কৰা হৈছে। চাইড পটি কেইটা, এয়া চাইড পটি। আৰু আপোনাৰ এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো হৈছে হেভি। ব্লাউজ পিচটো হেভি হ'ব। ইয়াৰ মূল্য হ'ব 2350 টকা। বহুত ধুনীয়া হয়। পিয়'ৰ হেণ্ডমেড নুনি কটন। গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া হয়, খুবেই ভাল এইযোৰ।
আপোনালোকলৈ পিয়ৰ হেণ্ডমেড নুনি কটন কালাৰটো হালধীয়া হয় ধুনীয়া হয় আৰু ফুলবিলাক অলপ বেলেগ চাওক ডিজাইনটো এইটো হৈছে আচল হ'ব এইটো সিলভাৰ গুণাটি কৰিছে আৰু ৰয়েল ব্লু দেখিছেনে ধুনীয়া হয় ডিজাইনটো চব ভালদৰে চাব বহুত ধুনীয়া হয় আৰু ইয়াৰ মেখেলাখন চাব মেখেলাখনত বহুত ওপৰলৈকে ফুল আছে বহুত ওপৰলৈকে ফুল আছে মেখেলাখন এখন মেখেলাখন চব বহুত ওপৰলৈকে ফুল আছে বহুত ধুনীয়া হয় আহল বহল যথেষ্ট চব যথেষ্ট আহল বহল ভকত আপন মানুহ সকলো চাইজৰ মানুহলৈকে বহুত ধুনীয়া হয় মেখেলাখনো আৰু ইয়াৰ সাইড পটি কেইটা হৈছে এইকেইটা সাইড পটি কেইটাত আপোনাৰ অকল সিলভাৰ দি কাম কৰা হৈছে আৰু ব্লাউজ পিচটো হ'ব সিম্পল ইয়াত মাত্ৰ অকল এটা পটি থাকিব এইটো বহুত ধুনীয়া হয় যদি আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আপোনালৈ প্ৰেৰণ কৰিব মোৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706017088 আৰু এটা ধুনীয়া কালাৰ লৈ আহি আছো এই কালাৰটো সকলোৱে ভাল পায় খুব চলি আছে এই কালাৰটো চাওক মাজত ইয়াত আপোনাৰ এই কালাৰটোত আপোনাৰ সিলভাৰ গুণাৰ ৱৰ্ক আছিলে এতিয়া কিন্তু সূতা ৱৰ্ক আছে চাওক এইটো সূতা ৱৰ্ক আছে এয়া গছ বুটা আছে তাৰপিছত এইকেইটা বুটা সৰু সৰু বুটা সূতা ৱৰ্ক হয় আৰু কাপোৰযোৰ খুব ধুনীয়া হয় বহুত ধুনীয়া হয় চাওক আৰু এখন মেখেলা হ'ব এখন মেখেলা চব মেখেলাখনো যথেষ্ট বহুত ওপৰলৈকে ফুল আছে বুটা আছে এখন মেখেলা চব দেখিছেনে বহুত ওপৰলৈকে থাকিব আঁঠু পাৰ হৈ যাব বুটাকেইটা চব বহুত ধুনীয়া হয় আৰু ইয়াৰ সাইড পটি কেইটা হৈছে এইকেইটা সাইড পটি আৰু দেখিছেনে ব্লাউজ পিচটো ধুনীয়া হয় এটা পটি থাকিব আৰু তিনিটা বুটা থাকিব হাতৰ ইয়াত থাকিব ধুনীয়া লাগিব চিলালে বহুত ধুনীয়া লাগিব কাপোৰযোৰ দেখিবলৈ খুবেই আনকমন হয় যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু এযোৰ লৈ আহিছো আপোনালোকলৈ কালাৰটো দেখিছে খুবেই ধুনীয়া হয় এইটো আচলটো আৰু ইয়াত চাওক ফুলটো চাওক বহুত ধুনীয়া হয় বুটা আছে ওপৰলৈকে বহুত ঘনকে বুটা আছে বহুত ধুনীয়া হয় কাপোৰযোৰ দেখিছেনে বহুত ধুনীয়া কাপোৰ আৰু ইয়াৰ মেখেলাখন দেখাই দিছো এখন মেখেলাটো যথেষ্ট ওপৰলৈকে ফুল আছে এয়া চাওক মেখেলা বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াত আপোনাৰ চাওক সাইড পটি কেইটা আৰু ব্লাউজ পিচটো চাওক বুটা আছে ব্লাউজ পিচটো বহুত চব ধুনীয়াকে বহুত ডাঙৰ হয় যথেষ্ট আহল বহল হয় ধুনীয়াকে চিলাব পাৰিব কোনো ঠেক নহয় কাপোৰযোৰ যথেষ্ট দীঘল আহল বহল চাদৰ হয় এখন চব বহলো আছে যথেষ্ট ঘনকে বুটা আছে দেখিছেনে দীঘলো হয় ধুনীয়াকে ধুনীয়া আহল হয় দেখিছেনে দীঘলো হয় ধুনীয়া যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছএপত মোৰ নাম্বাৰ প্ৰেৰণ কৰিব এতিয়া মই আপোনালোকক নুনি কটন এচি কটন দেখুৱালো এতিয়া আহকচোন এচি কটন মেচিন মেড দেখুৱাই দিছো এজুত ব্লেকত আছে আৰু ৰেড আৰু বগা সূতাৰ কাম কৰা আছে এটো গেৰৰ ডিজাইনৰ আছে ইয়াত হ'ব আপোনাৰ এটো এখনো বহুত দীঘল আহল বহল হয় এচি কটন হয়
মেচিন মেড এচি কটন হয়, বহুত ধুনীয়া হয় পিন্ধিবলৈ, গৰমত পিন্ধিবলৈ ভালেই পাব। কলকা ডিজাইন আছে আৰু মাজত ফুল ফুল আছে। আৰু ইয়াৰ মেখেলাখন দেখুৱাইছোঁ। ইয়াৰ মেখেলাখন হৈছে এইখন, দেখিছেনে মেখেলাখন? যথেষ্ট ধুনীয়া। আৰু চাইড পটি কেইটা হৈছে এইকেইটা চাইড পটি। আৰু মেখেলাখনো আহল বহল ধুনীয়া হয়। আৰু ব্লাউজ পিচটো এইটো চাওক, ব্লাউজ পিচটোৰ সৈতে বহুত ধুনীয়া লাগিব দেখিবলৈ। দেখিছেনে? গেৰৰ ডিজাইনত আছে, কাপোৰযোৰ খুবেই ধুনীয়া হয়। এইটো আচলটো। যদি পচন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে, স্ক্ৰীনশ্বট লৈ মোলৈ পঠাব পাৰে। মোৰ নাম্বাৰ 9706017088। মই নাম্বাৰটো দিয়ে দিম, আপোনালোকে পঠাব পাৰিব। ইয়াৰ মূল্য 1300 টকা, মাত্ৰ 1300 টকা। বহুত ধুনীয়া হেভি কাপোৰ ল'ব পাৰিব আপোনালোকে। আৰু ছেকেণ্ডযোৰ দেখুৱাই দিছোঁ। ইয়াৰ এই কাপোৰযোৰ খুবেই পটাপট মোৰ শেষ হৈছে। মাত্ৰ দুযোৰে আছিলে, মই দুযোৰে এতিয়া বৰ্তমান দেখুৱাই দিছোঁ। শেষ হৈছে কাপোৰযোৰ। এইযোৰ চাওক, নেভি ব্লুত আছে, নেভি ব্লুত আছে। আৰু ইয়াত ৰাণী কালাৰ আৰু বগা দি কাম কৰা হৈছে। খুব ধুনীয়া হয়, পিন্ধিবলৈ বহুত আৰাম হ'ব। গৰমত পিন্ধিবলৈ যথেষ্ট আৰাম হয়। এখন চাদৰ হ'ব, গেৰৰ ডিজাইনত থাকিব। আজিকালি গেৰৰ ডিজাইনটো খুবেই চলিছে, গেৰৰ ডিজাইনত হ'ব। তাৰপিছত মেখেলাখন হৈ গ'ল এইখনো মেখেলাখনো আহল বহল যথেষ্ট ধুনীয়া হয়। আৰু চাইড পটি কেইটা চেম থাকিব চাওক। আৰু ইয়াৰ ব্লাউজ পিচটো ধুনীয়া, হেভি বগা সূতাৰ ৱৰ্ক হ'ব। ব্লাউজ পিচটোৰ সৈতে কাপোৰযোৰ বহুত ধুনীয়া হয়নে? চব ধুনীয়া লাগিছেনে দেখিবলৈ? ধুনীয়া হয়। পচন্দ হৈছে যদি পটাপট স্ক্ৰীনশ্বট লৈ মোলৈ প্ৰেৰণ কৰিব। ধুনীয়া হয়। ইয়াৰ মূল্য মাত্ৰ 1300 টকা। যদি মোক আঁকোৱালি লয়, মই নতুন মোৰ কালেকশ্যনবিলাক আপোনালোকক দেখুৱাম। মই আচলতে এতিয়ালৈকে লাইভ অহা নাই। সকলোৱে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, লাইভত আহিব বিচাৰোঁ, যদি আপোনালোকে ভাল পায়, তেতিয়া মই আপোনালোকৰ মাজলৈ আহিম আৰু কেনেকুৱা হৈছে মোৰ কালেকশ্যনবিলাক জনাব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো। ধন্যবাদ। শুভ সন্ধিয়া।